হেল্ল' বন্ধুসকল নিশ্চয় সকলোৱে ভাল মহালম আৰু আপোনালোকে চাই আছে এছে টেক চেনেল বন্ধুসকল প্ৰতিদিন নিচিনা আজি আপোনালোকৰ মাজত অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ'ত আলোচনা কৰিম অসম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ বিষয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে অসম হায়াৰ ছেকেণ্ডেৰীৰ ছেকেণ্ড ইয়াৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ কিয়নো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেনেকৈ চেক কৰিব বন্ধুসকল আপোনালোকে যদি ইউটিউবত মাৰে সাৰ্চ কৰে যে হাউ টু চেক অসম হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 2022 ঢেৰ ভিডিঅ' আহিব বহুত ভিডিঅ' আহিব কিন্তু সেইবিলাক ভিডিঅ'তকৈ অকমান ব্যতিক্ৰমিক এইটো ভিডিঅ' অকমান বেলেগ ধৰণৰ এইটো ভিডিঅ' আপোনালোকে চালেই গম পাব মাত্ৰ 1 মিনিটৰ জৰিয়তে আপোনালোকক আজি দেখুৱাই দিম যে কেনেকৈ ৰিজাল্ট চেক কৰিব কোনো ধৰণৰ সাৰ্ভাৰ বা নেটৰ প্ৰব্লেম নহয় সকলোতকৈ আগত আপুনি ৰিজাল্ট চেক কৰিব পাৰিব কিন্তু কেনেকৈ চেক কৰিব জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মই আপোনালোকক প্ৰচেছখিনি জনাই দিম ষ্টেপ বাই ষ্টেপ জনাই দিম যে কেনেকৈ আপুনি চেক কৰিব ঠিক আছে বন্ধুসকল যদি ভিডিঅ'টোত লাইক কৰা নাই এটা লাইক কৰিব আৰু যিসকল চেনেলটোত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব কিয়নো এনেকুৱা ধৰণৰ ৰিলেটিভ ভিডিঅ' এইটো চেনেলত পাই থাকিব তো বন্ধুসকল বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল পোনপ্ৰথমে আপুনি কি কৰিব আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো ওপেন কৰি ল'ব ঠিক আছে ওপেন কৰাৰ পিছত ইয়াতে সাৰ্চ বাটন আপুনি সাৰ্চ কৰিব আসাম এইচএছ বুলি মই আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে বন্ধুসকল আসাম এইচএছ বুলি সাৰ্চ কৰাৰ লগে লগে ইয়াতে চাওক এনেকুৱা ধৰণৰ এটা পেজ খোল খাব ইয়াতে আছে আসাম এইচএছএলচি এইচএছ বোৰ্ড ৰিজাল্ট 2020 বুলি সাৰ্চ কৰিব ঠিক আছে আপোনালোকে এই লগোটো চাইছে এটা আপোনালোকে ভালদৰে চাই লওক ঠিক এনেকুৱা ধৰণৰ আপুনি সাৰ্চ কৰিব ঠিক আছে বন্ধুসকল মই আপোনালোকক দেখুৱাই দিছোঁ ঠিক এনেকৈ আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে ইয়াতে চাওক আসাম এইচএছ এলচি এইচএছ বোৰ্ড ৰিজাল্ট 2022 ইয়াতে মেট্ৰিকৰ ৰিজাল্টো চেক কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো চেক কৰিব পাৰে ঠিক আছে তো জাষ্ট সিম্পলি ইয়াতে মোৰ ওপেন আছে আপোনালোকৰ ক্ষেত্ৰত ইনষ্টল বুলি দেখুৱাব আপোনালোকে জাষ্ট ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনাৰ মাজত এনেকুৱা আহি যাব তো মই বেগ আহিছোঁ বেগ আহি আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে বন্ধুসকল তো এইটো চাওক এপ্লিকেশ্যনটো এইটো হয় তো ইয়াতে সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই যাব আপোনালোকৰ মাজত মই আপোনালোকক লাইভ স্ক্ৰীন দেখুৱাই দিছোঁ ইয়াতে চাওক দুটা প্ৰচেছ আছে এটা হ'ল 10th ৰিজাল্ট 2022 এটো হল মেট্ৰিকৰ আৰু এটা আছে 12 ৰিজাল্ট 10000 ৰিজাল্ট 2022 তো আপোনালোকে কি কৰিব 12ত ক্লিক কৰিব ঠিক আছে 12ত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ফাৰ্ষ্টতে আহিছে চেক ৰিজাল্ট নাও তো আপোনালোকে কি কৰিব জাষ্ট সিম্পলি ইয়াতে ক্লিক কৰিব চেক ৰিজাল্ট নাওত ক্লিক কৰাৰ লগে লগে বৰ্তমান যদি আপুনি ক্লিক কৰে ঠিক এনেকুৱা ধৰণৰ পেজ আহিব ইয়াতে আপোনালোকে চাইছে তলত চাইছে দিস লিংক উইল বি এক্টিভ when result declared তো কি কৈছে এই ৰিজে বৰ্তমান কোনো ধৰণৰ লিংক ইয়াতে দিয়া নাই যেতিয়া আপোনালোকৰ ৰিজাল্ট আউট কৰিব ঠিক সেই সময়ত আপোনালোকৰ লিংক প্ৰভাইড কৰিব ইয়াতে ঠিক আছে বন্ধুসকল তো কেনেকুৱা আহিব যেতিয়া আপুনি ৰিজাল্ট দিব ঠিক তেনে তো আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ পেজ খোল খাব যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব ইয়াতে ক্লিক কৰি বৰ্তমান কোনো ধৰণৰ লিংক নাহে ঠিক আছে তো মই জাষ্ট আপোনালোকক সিম্পল উদাহৰণ হিচাপে যেটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিল হেইটোত ক্লিক কৰি মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ পেজ খোল খাব জাষ্ট এইটোত ক্লিক কৰিলোঁ 10 ক্লাছৰ ক্লিক কৰাৰ লগে লগে সেম আপোনালোকে হায়াৰ ছেকেণ্ডাৰীটো একে আহিব ইয়াতে কৈছে চেক ৰিজাল্ট নাও তো ইয়াতে ক্লিক কৰিব ঠিক আছে ইয়াতে ক্লিক কৰাৰ লগে লগে অটোমেটিকলি ব্ৰাউজাৰত লৈ যাব ঠিক আছে ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ লাইভ স্ক্ৰীন দেখুৱাই দিছোঁ যে কেনেকুৱা ধৰণৰ পেজ খোল খাব জাষ্ট সিম্পলি চাওক ইয়াতে কি কৈছে বৰ্ড ছেকেণ্ডাৰী এডুকেশ্যন আসাম এইটো 10 ক্লাছৰ হয় তো ঠিক এনেকুৱা ধৰণৰ আহিব তো হেতু হায়াৰ ছেকেণ্ডাৰী আহিব এইটো 10 ক্লাছৰ আহিছে ঠিক আছে তো কি কৈছে ইয়াতে B22 তাতো সেম থাকিব তো ইয়াতে ৰোল নম্বৰ বহাব দিছে ৰোল তো হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত সেমে থাকিব ইয়াতে নাম্বাৰটো যেটো চাৰিটা সংখ্যা নম্বৰ হেতু বহাব তাৰ পিছত গেট ৰিজাল্টত ক্লিক কৰিব যেতিয়া আপুনি গেট ৰিজাল্টত ক্লিক কৰিব আপোনাৰ সন্মুখত মাৰ্কশিট সহ আপোনাৰ ৰিজাল্ট আহি যাব তো বন্ধুসকল ঠিক আছে ঠিক এনেকুৱা ধৰণে আপোনালোকে চেক কৰিব মই পুনৰ কৈছোঁ এটা জাষ্ট আপোনালোকক ডেমো হিচাপে দেখুৱাই দিছোঁ ঠিক আছে ৰিজাল্ট 2020 জাষ্ট ইয়াতে ক্লিক কৰিব আপোনালোকে ঠিক আছে বন্ধুসকল ইয়াতে ক্লিক কৰাৰ লগে লগে ঠিক আপোনালোকক যেনেকৈ দেখুৱাই দিলোঁ ঠিক তেনেকুৱা ধৰণৰ পেজ খোল খাই আহিব আপোনালোকৰ মাজত আৰু তাৰ পিছত আপোনালোকে চেক কৰিব পাৰিব ৰিজাল্ট কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয় নেটৰ প্ৰব্লেম নহয় ঠিক আছে বন্ধুসকল তো আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই অকমান হ'লেও ভাল লাগিছে যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব আজিৰ কাৰণে ৰাখিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম জয় আই অসম